শিক্ষামূলক বিভিন্ন বা বাতৰি আৰু ইনফৰমেশ্যন একুৰেট আৰু কাৰেক্ট ইনফৰমেশ্যন পাই থাকিবলৈ হ'লে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজি আমি অসমীয়া অৰ্থাৎ লেংগুৱেজৰ কিছুমান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। গতিকে বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। গতিকে বন্ধুসকল, আজি যোনটো ফাৰ্ষ্ট কুৱেশ্যন হৈছে সেইটো হৈছে যে শিশুৱে প্ৰথম মাতৃভাষা ক'বলৈ আৰম্ভ কৰে। হয়, এটা জন্মজাত শিশুৱে জন্মৰ পাছত এজন শিশুৱে মাতৃভাষা ক'বলৈ কেতিয়া আৰম্ভ কৰে? ইয়াত অপশ্যন আছে। অপশ্যন ক, আনক অনুকৰণ কৰি, খ, পৰিয়ালৰ পৰা, গ, সমাজৰ পৰা, আৰু ঘ, মাতৃ অৰ্থাৎ মাকৰ পৰা। গতিকে আমি মাতৃভাষা ক'বলৈ আমি আনক অনুকৰণ কৰি মাতৃভাষা শিকোঁ বা পৰিয়ালৰ পৰাও সমাজৰ পৰাও মাতৃভাষা শিকোঁ, কিন্তু জন্মৰ পিছত আমাৰ জীৱনৰ প্ৰথম আমাৰ যোনটো মাতৃভাষা সেইটো আমি নিজৰ মাৰ পৰা শিকোঁ বা নিজৰ মাতৃৰ পৰা শিকোঁ, আৰু সেই মাতৃ বা মাকৰ পৰাই যোনটো মাতৃভাষা শব্দটো হৈছে। গতিকে শিশুৱে প্ৰথম মাতৃভাষা ক'বলৈ আৰম্ভ কৰে নিজৰ মাকৰ পৰা অৰ্থাৎ মাতৃৰ পৰা। ইয়াত অপশ্যন ঘটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ, মাতৃৰ পৰা। গতিকে নেক্সট কুৱেশ্যনটো বলক আমি চাওঁ। গতিকে আমাৰ দ্বিতীয় কুৱেশ্যনটো হৈছে যে সুধিছে যে কথা ক'লে কিহৰ দক্ষতা বৃদ্ধি পায়? হয়, আমি যেতিয়া টকিং কৰোঁ বা কথা কওঁ কিহৰ দক্ষতা বৃদ্ধি পায়? অপশ্যন আছে। অপশ্যন ক, বিচাৰ শক্তি বৃদ্ধি পায়, খ, স্মৰণ শক্তি, গ, বোধ, ঘ, ভাষা কোৱাৰ। গতিকে ইয়াৰ যোনটো শুদ্ধ এনচাৰ হ'ব যে কথা ক'লে আমাৰ ভাষা কোৱাৰ দক্ষতা বৃদ্ধি পায়। হয়, যেতিয়া আমি কথা কওঁ তেতিয়া আমাৰ কথা যোনটো কোৱা অৰ্থাৎ টকিং চেন্স, যোনটো আমাৰ কথা কোৱাৰ যোনটো আমাৰ দক্ষতা সেইটো আমাৰ বৃদ্ধি পায়। গতিকে শুদ্ধ এনচাৰটো হ'ব ঘ, অৰ্থাৎ ভাষা কোৱাৰ দক্ষতা কথা ক'লে বৃদ্ধি পায়। গতিকে বলক নেক্সট কুৱেশ্যনটো আমি চাওঁ। গতিকে আমাৰ থাৰ্ড কুৱেশ্যনটো হৈছে যে শ্ৰৱণৰ দ্বাৰা অৰ্থাৎ শুনা কাৰ্য, শুনা মানে হৈছে শ্ৰৱণ, শ্ৰৱণ অৰ্থাৎ লিচেনিং স্কিলৰ কথা কৈছে ইয়াত। শ্ৰৱণৰ দ্বাৰা কি শক্তি বৃদ্ধি পায়? হয়, দক্ষতা কিহৰ বৃদ্ধি পায় যেতিয়া আমি কিবা এটা বস্তু শুনো? অপশ্যন দিছে ক, বোধ, খ, বিচাৰ, গ, সহন, আৰু ঘ, স্মৰণ। গতিকে যেতিয়া আমি কিবা এটা বস্তু বিষয়বস্তুৰ ওপৰত আমি ইণ্টাৰেষ্ট দি এটেনশ্যন দি আমি কাণেৰে শুনো তেতিয়া আমাৰ কি হয়, আমাৰ বস্তুটো মনত ৰয়। তেতিয়া আমাৰ বস্তুটো আমাৰ মানে মেমৰিত সোমাই যায়। বস্তুটো আমি যদি ইণ্টাৰেষ্ট দি কিবা এটা বস্তু শুনো বস্তুটো আমি মনত ৰাখিবলৈ সক্ষম হওঁ। গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব হয়তো স্মৰণ। হয়, অপশ্যন ঘ, স্মৰণ, অৰ্থাৎ শ্ৰৱণৰ দ্বাৰা আমাৰ যোনটো স্মৰণ শক্তি হয়, সেই যোনটো মেমৰি পাৱাৰ হয় বা মনত ৰখাৰ যোনটো স্মৰণ শক্তি হয়, সেই শক্তিটো আমাৰ বৃদ্ধি পায় শ্ৰৱণৰ দ্বাৰা। গতিকে আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যে হাতৰ আখৰ ভাল হ'বৰ কাৰণে অৰ্থাৎ হেণ্ডৰাইটিং ভাল হ'বৰ কাৰণে কিহৰ দৰকাৰ হয়? একেবাৰে ইজি কুৱেশ্যন। অপশ্যন দিছে ক, পঠন বিদ্যাৰ অৰ্থাৎ আমি পঢ়িব লাগিব, খ, লিখন বিদ্যাৰ, আৰু গ দিছে শ্ৰৱণ বিদ্যাৰ অৰ্থাৎ শুনা কাৰ্য, আৰু ঘ দিছে আবৃত্তি ৰিচাইটিং অৰ্থাৎ আবৃত্তি কৰা বিদ্যাৰ। গতিকে যিহেতু ইয়াত হাতৰ আখৰ কথা কৈছে আৰু হাতৰ আখৰে আমি সদায় লিখোঁ, অৰ্থাৎ এই হাতৰ আখৰ ভাল হ'বৰ কাৰণে আমি হাতেৰে যোনটো লিখন বিদ্যা হয় সেই লিখন বিদ্যাৰ উচিত কাৰেক্ট লিখন বিদ্যাৰ প্ৰয়োজন হয়। গতিকে ইয়াত অপশ্যন খটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ, যে হাতৰ আখৰ ভাল হ'বৰ কাৰণে আমাৰ যোনটো ৰাইটিং স্কিল হয় লিখন বিদ্যাৰ খুবেই ইম্পৰ্টেণ্ট হয়। গতিকে অপশ্যন খ হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। গতিকে বলক নেক্সট কুৱেশ্যনটো আমি চাওঁ। শিক্ষা গ্ৰহণৰ বাবে জীৱনৰ প্ৰথম ঠাই হয়, যোনটো এডুকেশ্যন লাইফ ষ্টাৰ্ট কৰিবলৈ বা শিক্ষা গ্ৰহণ কৰিবলৈ হ'লে জীৱনৰ প্ৰথম ঠাই বা প্লেচটো কি হয়? ইয়াৰ অপশ্যন দিছে ক, বিদ্যালয় স্কুল, খ, খেলপথাৰ বা প্লেগ্ৰাউণ্ড, গ, লাইব্ৰেৰী বা পুথিভঁৰাল, ঘ হৈছে ঘৰ, নিজৰ যোনটো বাসস্থান বা ঘৰ। গতিকে শিক্ষা গ্ৰহণ কৰিবলৈ আমি বিদ্যালয়ৰ পৰাও কিছুমান শিক্ষা গ্ৰহণ কৰিব পাৰোঁ, খেলপথাৰতো আমি কিছুমান শিক্ষা গ্ৰহণ কৰিব পাৰোঁ, পুথিভঁৰালত কিতাপ পঢ়িব পাৰোঁ, কিন্তু মানুহৰ জীৱনৰ যোনটো মৌলিক যোনটো শিক্ষা হয় বা জীৱনৰ যোনটো প্ৰথম শিক্ষা হয় সেই শিক্ষা গ্ৰহণৰ যোনটো মেইন বস্তুটোৱে হৈছে প্ৰধান যোনটো উৎস বা অনুষ্ঠান হৈছে সেই অনুষ্ঠানে হৈছে তেখেতৰ নিজৰ ঘৰখন বা তেখেতৰ নিজৰ গৃহ বা বাসস্থান। গতিকে ইয়াৰ অপশ্যন ঘটো হ'ব কাৰেক্ট এনচাৰ, অৰ্থাৎ ঘৰ বা নিজৰ বাসস্থান, যে শিক্ষা গ্ৰহণৰ বাবে জীৱনৰ প্ৰথম ঠাই হ'ল ঘৰ। গতিকে বলক নেক্সট কুৱেশ্যনটো চাওঁ।
বানানৰ অশুদ্ধতা বা ভুল কমাৰ উপায় হ'ল অৰ্থাৎ স্পেলিং মিষ্টেক কিবা শব্দ লিখোঁতে যদি আপোনাৰ ভুল হয় স্পেলিঙৰ মিষ্টেক হয় তেন্তে বানানৰ অশুদ্ধতা ভুল কমাৰ উপায় হৈছে কি হয় ইয়াত চাৰিটা অপশ্যন দিছে এক ব্যাকৰণ শিক্ষা আমি গ্ৰামাৰ ভালকৈ শিকিব লাগিব খ শ্ৰুতলিপি দিব লাগিব বা গ নিয়মানুবৰ্তিতা ক শিষ্টাচাৰ শিক্ষা গতিকে যদি বানানৰ কথা আহে আপোনাৰ নিয়মানুবৰ্তিতা আৰু শিষ্টাচাৰৰ কথা ইয়াত আহিব নোৱাৰে শ্ৰুতলিপিৰ কথা ইমান আহিব নোৱাৰিব কিন্তু যেতিয়া আপোনাৰ স্পেলিং কথা আহে তেতিয়া আহিব আমাৰ গ্ৰামাৰ কথা আহিব হয় বাক্যৰ গাঁথনি বাক্যৰ বিন্যাস সকলো কথা গ্ৰামাৰত উল্লেখ থাকে গতিকে বানানৰ অশুদ্ধতা আমি ব্যাকৰণ শিক্ষাৰ দ্বাৰা আমি কমাব বানানৰ অশুদ্ধতা আমি ব্যাকৰণ শিক্ষাৰ পৰা আমি কমাব পাৰোঁ অপশ্যন নম্বৰ ক সো আমাৰ নেক্সট কুৱেশ্যন আৰু আজি আমাৰ এই শিতানৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে যে মানুহে সুখ দুখৰ কথা পাতিবলৈ বা আপোনাৰ মনৰ সুখ দুখৰ কথা পাতিবলৈ আমি কি ভাষা ব্যৱহাৰ কৰোঁ ইয়াৰ অপশ্যন 1 দিছে দোৱান খ দিছে মাতৃভাষা গ দিছে ইংৰাজী আৰু ঘ হিন্দী গতিকে এইটো একেবাৰে চিম্পল কথা যে প্ৰত্যেক মানুহে নিজৰ মনৰ সুখ দুখৰ কথা পাতিবলৈ আমাৰ যিটো তেওঁলোকৰ মাতৃভাষা হয় যিটো মাদাৰ টাং বা মাদাৰ লেংগুৱেজ হয় সেই মাদাৰ টাংটোৱে ইউজ কৰে গতিকে আমাৰ যোনটো মনৰ ইমোশ্যন যিবোৰ বেদনা ভাৱনা চিন্তাধাৰা সকলো প্ৰথম যেতিয়া আমাৰ উদয় হয় সেইবোৰ আমাৰ মাতৃভাষাৰে ষ্টাৰ্ট হয় গতিকে ইয়াৰ শুদ্ধ আনচাৰ হ'ব খ যে আমি সুখ দুখৰ কথা পাতিবলৈ নিজৰ মাদাৰ টাং বা মাতৃভাষা ব্যৱহাৰ কৰোঁ খ গতিকে থেংকছ আজি আমাৰ MCQ বা প্ৰশ্নৰ সংখ্যা ইমানেই আছিলে আৰু এবাৰ নেক্সট ভিডিঅ'ত আমি আকৌ কিছুমান নজনা কথা ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিম গতিকে যদি ভাল পায় লাইক কমেণ্ট আৰু আপোনাৰ ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰি দিব